সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আগৰ ভিডিঅ'বোৰত আপোনালোকক দেখুৱাই আছিলোঁ যে আমাৰ ঘৰৰ কাষেৰে যে গেছৰ পাইপ ফিটিং কৰা হৈছে, আকৌ আজি দেখুৱাম বুলি ভাবিছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। এতিয়া আমাৰ ঘৰৰ আগফালে মানে পথাৰত মানে কাম চলি থকা হৈছে, ইয়াত দেখাই আছোঁ আপোনালোকক। Odaisa. Ano kaya? Video. মোৰ পিছফালে আছে আমাৰ মানে ভেলাঘৰটো ভাইটি আৰু দেউতাই বনাইছে। সেয়া অকণমান বাকী আছে, প্ৰায় সম্পূৰ্ণ হৈছে আৰু মাত্ৰ চালিখন দিব আছে। আৰু এয়া আমি ভিতৰৰ ফালে আহিছোঁ, চাওক। ভাবিছোঁ যদি এইবাৰ পাৰোঁ মই বিহুটো ব্লগ এটা বনাম। মই ভাবিছোঁ মই নিজে পিঠা চুঙা, লাড়ু, পিঠা আদি সকলোবোৰ নিজে বনাই কিনে ভিডিঅ' কৰোঁ। চ' আৰু যদি মোৰ আজি এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগ পাই আছোঁ অন্য এটি ভিডিঅ'ত। আজিলৈ বাই।